খবৰ ভালনে? যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু কাষত থকা বেল আইকনটো টিপি দিব। বলকচোন আজি মোৰ লগত আপোনালোকে বাৰীত যাম দেই। আৰু আমাৰ পিছফালৰ বাৰীখন ইমান জংঘল, তাতে বহুত জোক আছে। আহকচোন আজি মই আমাৰ বাৰীত কেনিব যাম চাব দেই। আৰু ইয়াতে আমি বাৰীত কি ল'বি আহিছো, ইয়াত কেঁচা কল আমাৰ বাৰীত আছিল, আমি লৈ যাম। এয়া কেঁচা কল আমাৰ আইতায়ে কাটিব। এইটো কেঁচা কল। আৰু ইয়াত দেখিছে আমাৰ বাৰীৰ পৰা কেঁচা কল লৈ আহিছো। কালি মই যে কেঁচা কল বাৰীৰ পৰা ছিঙি লৈ আহিছিলো নহয়, তাৰে আজি এটা সৰু ৰেচিপি বনাম। ইয়াৰে 3টা কেঁচা কল ল'ম। কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিম। আৰু মই কলখিনি কুকাৰত বইল কৰি ল'ম। আৰু ইয়াত দিছে মোৰ কলটো আৰু ইয়াত দেখিছে মোৰ কেঁচা কল বইল হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ওলাম। কলৰ বাকলিখিনি ধুনীয়াকৈ গুচাই ল'ম। ধুনীয়াকৈ কলখিনি গুচোৱা হৈ গ'ল। এতিয়া মই ইয়াতে পিঁয়াজ দিম আৰু মান ধনিয়া দিম আৰু জলকীয়া। ইয়াতে মই অকণমান ধনিয়া গুড়ি দি দিম। অকণমান শুকান জলকীয়াৰ গুড়ি আৰু অকণমান ধনিয়াৰ গুড়ি দি দিম। আৰু মই এতিয়া ইয়াতে নিমখ আৰু হালধিও দি দিম।
তেতিয়া দিলে অলপ জ্বলা জ্বলা ভাল লাগিব এতিয়া বৰা ভাজা হৈ গ'ল এতিয়া মই গ্ৰেভিটো বনাম পিছে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ এতিয়া মই ইয়াতে সৰিয়হৰ তেল দি দিম এতিয়া মই ইয়াতে লং দালচেনি দি দিম ইলাচি দি দিম এতিয়া মই ইয়াতে নহৰু বটা আৰু আদা বটা দি দিম ইয়াতে মই দুটা কেঁচা জলকীয়া দি দিম এতিয়া মই বটি থোৱা পিঁয়াজখিনিও দি দিম বিলাহীখিনিও দি দিম মই নিমখ আৰু হালধি দি দিম এতিয়া মই ইয়াতে জিৰাৰ গুৰি দি দিম আৰু অকণমান ধনিয়াৰ গুৰি দি দিম অকণমান শুকান জলকীয়াৰ গুৰি দি দিম এতিয়া মই এইখিনি ভালকে ভাজি ল'ম এতিয়া মোৰ ভাজা হৈ গ'ল ইয়াতে মই অকণমান পানী দি দিম এতিয়া মই ইয়াতে বৰাকেইটা দি দিম এতিয়া মই অকণমান সময় ঢাকি দি দিম মোৰ তৰকাৰীটো হৈ গ'ল মই গেছটো বন্ধ কৰি দিম আৰু মোৰ তৰকাৰী খাবৰ কাৰণে ৰেডি হৈ গ'ল এতিয়া মই খাম Wow, tasty! যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই